আৰু সকলোতকৈ শেষত মই আপোনাক গোটেইখিনি চাৰ্টিফিকেট কোম্পানীৰ চাৰ্টিফিকেটখিনি চাইডত লগাই দিছোঁ। এইখিনি আপুনি চাই ল'ব, কাৰণ এইখিনি হৈছে আমাৰ কোম্পানীৰ লিগেল ডকুমেণ্ট। চ' হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপুনি মোক ইনষ্টাগ্ৰামৰ পৰা এইকাৰণে কণ্টেক্ট কৰিছে যে আপুনি মোৰ দৰে ঘৰত থাকি এটা ভাল ইনকাম কৰিব বিচাৰে। এই কামটো ষ্টুডেণ্ট, হাউচৱাইফ লগতে জব পাৰ্চন সকলোৱে কৰিব পাৰে। কামটোৰ বিষয়ে মই আপোনাক গোটেইখিনি ডিটেইলছত ক'ম, কিন্তু তাৰ আগতে মই এইটো কথা কৈ লওঁ যে বহুতে মোক কণ্টেক্ট কৰে, তেওঁলোকে কণ্টেক্ট কৰাৰ পাছত মোৰ হোৱাটছআপত গৈ তেওঁলোকে আকৌ সোধে যে এইটো স্কেম বা ফ্ৰড নহয় জানো। চ' তোমালোকক মই এইটোৱে ক্লিয়াৰ আগতে কৰি দিওঁ, এইটো কোনো স্কেম বা ফ্ৰড কাম নহয়, কাৰণ আমাৰ এই ৱৰ্কটোক গভৰ্ণমেণ্টে এপ্ৰুভ কৰা চাৰ্টিফিকেট আমাৰ লগত আছে। আৰু চোৱা, এই কামটো যদি স্কেম বা ফ্ৰড হ'লে মই জানো 2 বছৰৰ পৰা কৰি থাকিব পাৰিলোঁ হয়। যদি আপুনি চাব বিচাৰে, এবাৰ চেক কৰিব বিচাৰে মই এই কামটো কেতিয়াৰ পৰা কৰি আছোঁ, মোৰ ইউটিউব চেনেলটো আপুনি চেক কৰিব পাৰে। 2 বছৰ আগত মোৰ ভিডিঅ' আপলোড আছে এই ৱৰ্কটোক লৈ। আৰু এই ৱৰ্কটোক মই কোনো প্ৰমোশ্যন কৰি থকা নাই, কাৰণ মই এই ৱৰ্কটোৰ লগত নিজে জড়িত হৈ আছোঁ আৰু এটা ভাল ইনকাম কৰি আছোঁ। এতিয়া মই আপোনাক ক'ম এই ৱৰ্কটোৰ পৰা মই কি পালোঁ আৰু কি এচিভ কৰিলোঁ। চোৱা, এই কামটো কৰি মই 12 লাখৰ ওপৰত ইনকাম কৰিছোঁ, যিটো মোক কোম্পানীয়ে অলৰেডি এৱাৰ্ড প্ৰদান কৰিছে, যিখন মই আপোনাক ইয়াতে চাইডত লগাই দিছোঁ। আৰু কোম্পানীৰ পৰা ট্ৰফি, চাৰ্টিফিকেট, মেডেল, কোম্পানীৰ আই কাৰ্ড, বহুত কিবা কিবি মই অলৰেডি এচিভ কৰিছোঁ। আৰু আপুনি যদি এই ৱৰ্কটো ষ্টাৰ্ট কৰে, কোম্পানীৰ ভাল ভাল ট্ৰিপ লগতে মিট আপ এইবিলাকত যোৱাৰ লগতে কোম্পানীৰ চাৰ্টিফিকেট, ট্ৰফি এইবিলাকো আপুনি লাভ কৰিব। এতিয়া মই আপোনাক সেইটো ক'ম যিটো শুনিবলৈ আপুনি মোক কণ্টেক্ট কৰিছে। চোৱা, ইনকাম কোনে কৰিব নিবিচাৰে, তাকো ঘৰত বহি। আৰু মই আপোনাক আজি যিটো কামৰ বিষয়ে ক'ম, সেই কামটোৰ পৰা আপুনি ঘৰত বহি এটা ভাল ইনকাম কৰিব পাৰিব, যিটো কৰিবলৈ আপুনি ঘৰৰ পৰা বাহিৰত ক'তো যাব নালাগে। কেৱল আপোনাৰ হাতত থকা স্মাৰ্টফোন, হোৱাটছআপ আৰু ইনষ্টাগ্ৰামটো ইউজ কৰি আপুনি এটা ভাল ইনকাম কৰিব পাৰিব। চ' মই যিটো কোম্পানীত কাম কৰি আছোঁ, সেই কোম্পানীটোৰ নাম হৈছে ৰিচিন। আমাৰ যিটো ৰিচিন কোম্পানী আছে, এই কোম্পানীটোৰ মেইন কাম হৈছে এফিলিয়েট মাৰ্কেটিং, যিটোক আপুনি ষ্টৰি মাৰ্কেটিং, ৰিলছ মাৰ্কেটিং নাইবা হোৱাটছআপ ষ্টেটাছ মাৰ্কেটিং বুলি ক'ব পাৰে। আৰু আপুনি এই হোৱাটছআপ, ইনষ্টাগ্ৰাম লগতে হোৱাটছআপৰ ষ্টেটাছ লগাই এনেকৈ আপুনি ইনকাম কৰিব পাৰিব। এতিয়া মই আপোনাক ক'ম এই কোম্পানীটোত আপুনি এণ্ট্ৰি কেনেকৈ কৰিব, এই কোম্পানীটোত আপুনি জইন কেনেকৈ হ'ব। এই কোম্পানীটোত জইন হ'বৰ বাবে এটা চিম্পল প্ৰচেছ আছে। চোৱা, আপুনি যদি যিকোনো এটা কোম্পানীত জইন হ'বলৈ যায়, তাত ইণ্টাৰভিউ দিব লাগে, নাইবা তাৰ কোম্পানীত নিজৰ প্ৰফাইল দিব লাগিব। ইয়াতো চেম, ইয়াতে তুমি কামটো ষ্টাৰ্ট কৰিবলৈ ইয়াতে কোনো ইণ্টাৰভিউ দিব নালাগে। আমাৰ এই কোম্পানীটোত আপুনি ৱৰ্কটো ষ্টাৰ্ট কৰিবৰ বাবে আমাৰ কোম্পানীত এটা ID বনাব লাগিব, যিটো ID আপুনি এতিয়াই বনাব পাৰিব নিজৰ ঘৰৰ পৰা। আৰু এই IDটো বনাবৰ বাবে আমাৰ কোম্পানীত কেইটামান পেকেজ আছে, যিকেইটা পেকেজত আপুনি ওৱান টাইম পে'মেণ্ট কৰিব লাগিব। চ' পে'মেণ্টটো আপুনি কৰিবই লাগিব, পে'মেণ্ট নকৰিলে আপুনি কোনো এটা কাম ষ্টাৰ্ট কৰিব নোৱাৰে। এটা কথা কওঁ, আপুনি আজি যিটো বয়সত আপুনি বৰ্তমান আছে, আপোনাৰ হাতত হয়তো এটা স্মাৰ্টফোন যিটো আছে 10,000ৰ ওপৰত হ'ব। মই কমেই কৈছোঁ, সকলোৰে হাতত আজিকালি আইফোন থাকে, গতিকে আপোনাৰ হাতত যিটো 10,000 টকাৰ ফোন আছে, তাতকৈও কম প্ৰাইজত আপুনি এই কোম্পানীটোত এণ্ট্ৰি ল'ব পাৰিব, যিবিলাক আমাৰ কোম্পানীৰ পেকেজ আছে। মই গোটেইকেইটা পেকেজৰ কথাই কৈ আছোঁ, ঠিক আছে। গতিকে ইনভেষ্টমেণ্ট কৰিব লাগিব, ইনভেষ্টমেণ্ট নকৰিলে আপুনি ইনকাম কৰিব নোৱাৰে, মই এতিয়াই ক্লিয়াৰ কৰি দিছোঁ। চ' ইমান ডাঙৰ ভাল ভাল এচিভমেণ্ট এইফালে চাব পাৰে, আমি কেনেকুৱা 5 ষ্টাৰ হোটেলত আমি লাক্সাৰী লাইফ এটা মানে এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ। এনেকুৱা যদি লাইফ আপুনি এটা পাব বিচাৰে, ইনভেষ্টমেণ্টটো কৰিব লাগিব। ইনভেষ্টমেণ্ট নকৰাকৈ আপুনি 1 টকা ইনকাম কৰিব নোৱাৰে, আৰু এনেকুৱা এটা লাইফ আপুনি জীয়াব নোৱাৰে। গতিকে বলক মই এতিয়া আপোনাক ক'ম আমাৰ পেকেজকেইটাৰ বিষয়ে, যিকেইটা মই এইফালে গোটেইখিনি স্ক্ৰীণত লগাই দিম, আৰু গোটেইকেইটা পেকেজ মই ডিটেইলছত কৈ যাম। আমাৰ কোম্পানীৰ প্ৰথমটো পেকেজ হৈছে ইণ্টাৰমিডিয়েট পেকেজ, যিটো পেকেজৰ দাম হৈছে মাত্ৰ 512 টকা। এই 512 টকাটো আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। এই পেকেজটোত আপুনি কামটো ষ্টাৰ্ট কৰিলে কি শিকিব পাৰিব আৰু কি ইনকাম কৰিব পাৰিব, গোটেইখিনি মই কৈ দিছোঁ। স্কিল কি শিকিব পাৰিব সেইটো মই চাইডত গোটেইখিনি ইয়াতে দিয়া আছে ডিটেইলছত, আপুনি ভালদৰে চাই ল'ব। প'ষ্ট কৰিলে ভিডিঅ'টো গোটেইখিনি চাই ল'ব, ইয়াতে গোটেইখিনি দিয়া আছে, কোনটো পেকেজত কি কোৰ্চ আছে, কি আপোনাৰ বেনিফিটছ হ'ব। এতিয়া মই ক'ম কেৱল ইনকামটো, কোনটো পেকেজত কৰিলে কিমানখিনি ইনকাম হয় গোটেইখিনি কৈ যাম। এইটো পেকেজত যদি আপুনি ষ্টাৰ্ট কৰে কাম, তেতিয়াহ'লে আপুনি পাৰ ডে 400 to 800 আৰামত ইনকাম কৰিব পাৰিব। কেৱল এইখিনি ইনকাম কৰিবৰ বাবে মই যিটো শিকাওঁ আপুনি সেইটো ফ'ল' কৰিব লাগিব। আৰু নেক্সট পেকেজটো হৈছে এক্সপাৰ্ট পেকেজ। আপুনি যদি এক্সপাৰ্ট পেকেজটোত কাম কৰে, পাৰ ডে 800 to 1600 আপুনি আৰামত ইনকাম কৰিব পাৰিব। কেৱল যিখিনি আমাৰ ফালৰ পৰা আপোনাক ট্ৰেইনিং দিয়া হয়, যিখিনি শিকোৱা হয়, সেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব লাগিব। আৰু আমাৰ 3 নম্বৰ পেকেজটো হৈছে বেষ্ট পেকেজ, মাষ্টাৰ পেকেজ। মই যেতিয়া কোম্পানীটোত ৱৰ্ক ষ্টাৰ্ট কৰিছিলোঁ, মই এই মাষ্টাৰ পেকেজটোৰ পৰাই ৱৰ্ক ষ্টাৰ্ট কৰিছিলোঁ, আৰু এই পেকেজত কাম কৰাৰ বাবে মই আজি ইমান ভাল এটা পজিশ্যনত এই কোম্পানীটোত আছোঁ। মই বৰ্তমান এই কোম্পানীটোত টপ 10ৰ ভিতৰত আছোঁ, যিটো মই ইয়াতে স্ক্ৰীনশ্বট লগাই দিছোঁ, চাব পাৰে। সকলোৰে নামবিলাক আছে, যিবিলাক আমাৰ টপ আৰ্নাৰ হয়, তাতে মোৰ নামটো আছে। আৰু এই মাষ্টাৰ পেকেজটো যদি আপুনি কাম ষ্টাৰ্ট কৰে, পাৰ ডে আপুনি 1700 to 2000 আৰামত ইনকাম কৰিব পাৰিব। এতিয়া মই ক'ম এটা চবতকৈ স্পেচিয়েল পেকেজ, যিটো পেকেজৰ নাম হৈছে ব্ৰহ্মাস্ত্ৰ পেকেজ। ইয়াৰ নাম যেনেকুৱা, ইয়াৰ কামো তেনেকুৱা, ঠিক আছে। এই কোম্পানীটোত কাম কৰিলে আপুনি যিটো আপোনাৰ ইনষ্টাগ্ৰাম আছে, ইনষ্টাগ্ৰামটো আপুনি বহুতখিনি ষ্টেপ বাই ষ্টেপ ওপৰত নিব পাৰিব, ইনষ্টাগ্ৰামটো ভাইৰেল কৰিব পাৰিব। আৰু এই কোম্পানীটোৰ যিবিলাক ট্ৰিপ, মিটআপ আৰু এনেকুৱা চাৰ্টিফিকেটবিলাক, এনেকুৱা ট্ৰফিবিলাক, এইবিলাক আপুনি আৰামত পাই যাব এই পেকেজটোত কাম ষ্টাৰ্ট কৰিলে। কেৱল এই পেকেজটোত মই আপোনাক যেনেকুৱাকৈ শিকাম তেনেকুৱাকৈ আপুনি কাম কৰিব লাগিব, আৰু মই যিবিলাক কথা কওঁ সেইবিলাক আপুনি ফ'ল' কৰিব লাগিব। আৰু এই পেকেজটোত যদি আপুনি কাম কৰে, আপুনি জানেনে কিমানখিনি ইনকাম কৰিব পাৰিব। এই পেকেজটোত মই আপোনাক পাৰ ডে নকওঁ কিমান ইনকাম কৰিব পাৰিব, কিন্তু আপুনি পাৰ মান্থ, এমাহত আপুনি 30,000 পৰা 40,000 টকা আৰামত ইনকাম কৰিব পাৰিব। কেৱল মই আপোনাক যিখিনি শিকাওঁ সেইখিনি শুনিব লাগিব, ঠিক আছে।
নিশিকিলে একো কৰিব নোৱাৰে আপুনি। এইবাৰ মই আপোনাক ক'ম বৰ্তমান মই এতিয়াৰ সময়ত যিটো মই পেকেজত কৰি আছোঁ সেই পেকেজটোৰ বিষয়ে। সেই পেকেজটোৰ নাম হৈছে আমাৰ কোম্পানীৰ চবতকৈ টপ পেকেজ, চবতকৈ হাই লেভেলৰ পেকেজ, প্ৰিমিয়াম প্ৰ' পেকেজ। আপুনি যদি প্ৰিমিয়াম প্ৰ' পেকেজত কাম কৰে, এটা আপোনাৰ বহুত ভাল বেনিফিটছ আছে। আমাৰ তলৰ যিমানবিলাক পেকেজ আছে, মানে ব্ৰহ্মাস্ত্ৰ হ'ল, মাষ্টাৰ হ'ল, এক্সপাৰ্ট হ'ল, ইণ্টাৰমিডিয়েট হ'ল, এই সকলোবোৰ পেকেজ আপুনি ফ্ৰীত পাই যাব। মানে আপুনি এবাৰ যদি 10,000 পে' কৰে, 10,000তকৈ 2 টকা কম, 9,998 ৰুপিজ পে' কৰে, আপোনাৰ ব্ৰহ্মাস্ত্ৰ পেকেজ ফ্ৰী হৈ যাব, মাষ্টাৰ পেকেজ ফ্ৰী হৈ যাব, আৰু আপোনাৰ এক্সপাৰ্ট এণ্ড ইণ্টাৰমিডিয়েট গোটেইকেইটা পেকেজ ফ্ৰী হৈ যাব। তেনেহ'লে আপুনি এতিয়া ৱেইট কৰিবনে কাম ষ্টাৰ্ট কৰিব? আৰু এটা কথা, এই পেকেজবিলাকৰ বৰ্তমান যিটো প্ৰাইচ আছে এইটো হৈছে ডিছকাউণ্ট প্ৰাইচ। এই পেকেজবিলাকৰ মাৰ্কেট ভেলু বহুত ওপৰত আছে, বহুত দামী পেকেজ হয়, কিন্তু আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাক এতিয়া বহুত এটা কম ডিছকাউণ্টত আপোনাক দি থকা হৈছে। আপুনি গোটেইকেইটা পেকেজ মই হোৱাটছআপত দি দিম। তাৰ মাৰ্কেট ভেলু চাব পাৰে, আমাৰ কোম্পানীৰ ভেলু চাব পাৰে, কিমানখিনি প্ৰাইজত আমি আপোনাক দি আছোঁ, কিমানখিনি কমত আপোনাক দি আছোঁ। তেনেহ'লে দেৰি কিহৰ? আপুনি যদি এতিয়াও ভাবি আছে এই কামটো কৰিম কেনেকৈ, মই শিকিম কেনেকৈ, আপুনি মোক হোৱাটছআপত কণ্টেক্ট কৰক। হোৱাটছআপত গৈ ডান বুলি লিখি দিয়ক, মই ভিডিঅ'টো চালোঁ বুলি লিখি দিয়ক। মই আপোনাক নিজেই ষ্টেপ বাই ষ্টেপ সকলো শিকাই দিম। আৰু আপুনি যদি মাষ্টাৰ, ব্ৰহ্মাস্ত্ৰ, প্ৰিমিয়াম প্ৰ' এই তিনিটা পেকেজত মোৰ পৰা কামটো ষ্টাৰ্ট কৰে, মই আপোনাক নিজে গাইড কৰিম। নিজৰ পাৰ্চনেল নাম্বাৰ আপোনাৰ লগত থাকিব, সেই নাম্বাৰত মোক ফোন কৰি সুধিব পাৰিব। কিবা প্ৰব্লেম হ'লে, মই এইখিনি বুজি পোৱা নাই, সেইখিনি বুজি পোৱা নাই, গোটেইখিনি আপুনি সুধিব পাৰিব। আৰু সকলোতকৈ শেষত মই আপোনাক গোটেইখিনি চাৰ্টিফিকেট, কোম্পানীৰ চাৰ্টিফিকেটখিনি ছাইডত লগাই দিছোঁ। এইখিনি আপুনি চাই ল'ব, কাৰণ এইখিনি হৈছে আমাৰ কোম্পানীৰ লিগেল ডকুমেণ্ট। চ' আপুনি যদি এটা কৰিব বিচাৰে কামটো, মোৰ হোৱাটছআপত ঘূৰি যাওক, ডান বুলি লিখি দিয়ক, মই ভিডিঅ'টো চালোঁ বুলি লিখি দিয়ক। মই কেনেকৈ কি কৰিব লাগে আপোনাক সম্পূৰ্ণ ভালদৰে শিকাই দিম। ধন্যবাদ।